গুৱাহাটীত আছো, লাহে লাহে বাঢ়ি অহা ফটকা বমৰ শব্দ শুনি আছো। অসমীয়াই তেনেহ'লে সঁচাকৈয়ে ৰ'ব নোৱাৰিলে। মাননীয় মুখ্যমন্ত্ৰীৰ কথাই ৰজিল তেনেহ'লে। ঘৰৰ মানুহ ঢুকালে মানুহে এবছৰলৈ শোক পালন কৰে। যি বুজিলো জুবিন গাৰ্গ ঘৰৰ মানুহ বুলি ইমান দিনে এনেই কৈ থকা হৈছিল। উৎসৱৰ ইমান নীলাজ প্ৰদৰ্শন আমাৰ মনে মানি ল'ব পৰা নাই। কিয় ডাঙৰখিনিয়ে ঘৰৰ সৰুখিনিক ক'ব পৰা নাই এইবাৰ বম ফুটাব নোৱাৰিবা, ঘৰৰ দাদাজন ঢুকাইছে। আৰু যিখিনিয়ে নিজেই এই কামত লিপ্ত হৈছে তেওঁলোকক কি বুলি ক'ম? অসমীয়া হিচাপে লাজ পাইছোঁ নে দুখ, সেইটোও নিজেই বুজিব পৰা নাই। আমি সঁচাই মেৰুদণ্ড হেৰুওৱা নিৰ্বোধ জাতি এটা হৈ পৰিছোঁ। হয়তো কোনো চৰকাৰ, কোনো শাসনতন্ত্ৰক হেঁচা দিবলৈ আমাৰ নৈতিক অধিকাৰ প্ৰায় শেষেই হৈছে। We are getting what we truly deserve. #Justice for Jubin Garg। ছ'চিয়েল মিডিয়াত এই পোষ্ট লিখিছে মৈত্ৰী পাটৰে।